নমস্কাৰ বন্ধুসকল, জব নিউজ এখন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, GMCH 219টা যি গ্ৰেড 4 পদ ওলাইছিল, সেই পদসমূহত এপ্লাই আপোনালোকে মোবাইলৰ যোগেদি কৰিব পাৰিব। কিন্তু কেনেদৰে এপ্লাই কৰিব সেই বিষয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেনেদৰে আপোনালোকে গম পাব যে মোবাইলৰ যোগেদি আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেনেদৰে সম্পূৰ্ণকৈ বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে নতুন নতুন জব আপডেট বা জব ৰিলেটেড যিকোনো নটিফিকেশ্যন পাবলৈ জব নিউজ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আহক বন্ধুসকল, আৰম্ভ কৰিছোঁ। বন্ধুসকল, মোৰ ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰিলে আপোনাৰ ডাইৰেক্টলি এই পেজটো আহি পাব। এই পেজটো অহাৰ পিছত ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া আছে, ইনষ্ট্ৰাকশ্যনসমূহ আপোনালোকে পঢ়ি চাব পাৰে। অথবা তলত স্ক্ৰল ডাউন কৰি আহিব, অহাৰ পিছত আপোনালোকে চাব পাৰে যে ইয়াতে দিয়া আছে নেক্সট বুলি লিখা আছে। এই নেক্সটত আপোনালোকে ক্লিক কৰিব। এই নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন এটা পেজ খোল খাব। পেজটো এনেদৰে দিয়া আছে, ইয়াতে দিয়া আছে কলেজ নেম। ইয়াতে কলেজ নেমত আপোনালোকে ক্লিক কৰিব। আপোনালোকে যদি 219টা পদৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে এই ফোন নম্বৰ ইয়াতে দিয়া আছে, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এনেদৰে ক্লিক কৰাৰ পিছত তলত আহিব, তলত দিয়া আছে টেকনিকেল নন টেকনিকেল গ্ৰেড 4 ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলতে এটা অপশ্যন আহিছে, ইয়াতে দিয়া আছে গ্ৰেড 4। এই বক্সত এটা টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এনেদৰে এটা ফৰ্ম খোল খাব। এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। কেনেদৰে ফিল আপ কৰিব আহক মই কৈ আছোঁ। ইয়াতে দিয়া আছে আপোনাৰ নাম, ইয়াতে আপোনাৰ নামটো বহাব, কিন্তু কেপিটেল লেটাৰত আপোনাৰ নাম বহাব লাগিব। ইয়াতে দি আছে ফাদাৰ নেমটো, ইয়াতে আপোনাৰ নিজৰ দেউতাৰ নাম বহাব। মাদাৰ নেমটো বহাব। আপোনাৰ মা দেউতাৰ এড্ৰেছটো ইয়াতে এড্ৰেছটো বহাই দিব লাগিব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল, আপোনালোকে কি জেণ্ডাৰ হয় ইয়াতে আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ দি আছে ডেট অফ বাৰ্থটো কেনেদৰে বহাব চাওঁ আহক। ডেট অফ বাৰ্থটো ইয়াতে দি আছে, অলপ জুম কৰি লওঁ। ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকৰ ইয়াতে দি আছে চাওক, এইটো দি আছে ইয়াৰ, ইয়াতে দি আছে মান্থ, আৰু এইবিলাক হ'ল ডে। আপোনালোকে ইয়াৰত ক্লিক কৰিব। ইয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোক কোনটো ইয়াৰৰ হয় আপোনালোকে ক্লিক কৰি ইয়াতে লৈ ল'ব। তো মই ধৰি লৈছোঁ 1995 পিছত ইয়াতে মান্থটো ধৰি লৈছোঁ জুনৰ পিছত ইয়াতে ধৰি লৈছোঁ 2016, 16 তাৰিখ। 16 তাৰিখৰ পিছত এইটো 16 তাৰিখ 6 মাহ 1995 হ'ল। হোৱাৰ পিছত মই যদি ইয়াতে এতিয়া এজটো ইয়াতে দি আছে, এজ অন 1 জানুৱাৰী, আপোনাৰ 1 জানুৱাৰী 2020 হিচাপে আপোনাৰ এই বয়সটো কিমান হয়। ইয়াতে এটা ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ বয়সটো ইয়াতে আহি গৈছে। 24 তাৰিখ 6 মাহ আৰু 16 দিন, এইটো অট'মেটিকলি আহি যাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ইয়াতে দিয়া আছে বয়সটো হৈ যোৱাৰ পিছত আপোনালোকে প্লেচ অফ বাৰ্থ ইয়াতে দি দিব, পুলিচ ষ্টেচন ইয়াতে বহাব। আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ কি ডিষ্ট্ৰিক্টত হয় এইবিলাকত আপোনালোকে ক্লিক কৰি পেলাই চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ বহাব। প্ৰেজেণ্ট এড্ৰেছ আপোনালোকে যি আছে এড্ৰেছটো বহাব। প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনালোকৰ ছেম হয় তেনেহ'লে ইয়াতে বক্স আছে, এই বক্সত আপোনালোকে টিক কৰি দিব। আপোনালোকে যি প্ৰেজেণ্ট এড্ৰেছ বহাইছে ইয়াতো সেই একে পাৰ্মানেণ্ট এড্ৰেছতো আহি যাব যদি ছেম হয়। তাৰপিছত মোবাইল নাম্বাৰ আপোনাৰ মাষ্ট বি মোবাইল নাম্বাৰ দিব, আৰু যদি এক্সট্ৰা কিবা মোবাইল নাম্বাৰ থাকে তেনেহ'লে সেইটো দি দিব। ইমেইল এড্ৰেছ আপোনালোকে ইমেইল এড্ৰেছ এই বক্সত বহাব। আৰু ইয়াতে দি আছে আৰ ইউ দ্য চিটিজেন অফ ইণ্ডিয়া, আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'লে ইণ্ডিয়া হয় য়েছ বুলি দিব। আৰু ইয়াতে কেনেদৰে বাই বাৰ্থ আৰু অপশ্যন আহিব, ইয়াতে ক্লিক কৰিলে বাই বাৰ্থ আহিব আৰু আদাৰ আহিব। আপোনাৰ যদি বাই বাৰ্থ হয় বাই বাৰ্থ দিব, আদাৰ হ'লে আদাৰ দিব। তাৰপিছত আছে ৰিলিজন আপোনাৰ কি ৰিলিজন হয় ইয়াতে বহাই দিব। PWD যদি হয় তেনেহ'লে য়েছ বহাব, নহ'লে ন' বহাব। ইয়াৰ পিছত দিছে কেটাগৰী আপোনাৰ কি হয় ST SC OBC, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাই যাব। আপোনালোকে ইয়াতে ST SC OBC জেনেৰেল কি হয় আপোনালোকে কোন কেটাগৰী আপোনালোকে ইয়াতে বহাই দিব লাগিব। তাৰপিছত দি আছে আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিলে আপোনালোকে ডিগ্ৰী ডিপ্ল'মা দিব লাগিব, আৰু লগতে এটা ফাইল ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে দি আছে আপোনালোকে 8 পাছ ডিটেইলছ, আপোনালোকে 8 পাছৰ ডিটেইলছটো ইয়াতে দিব লাগিব। আপোনালোকৰ কোন ক্লাছত কোন চনত 8 পাছ কৰিছিল, আপোনাৰ স্কুলৰ নামটো দিব আৰু এড্ৰেছটো দিব। যিটো ভিলেজ আছিল বা টাউন আছিল দিব, আৰু ডিষ্ট্ৰিক্টটোৰ লগতে দি দিব। কোন ইয়াৰত পাছ কৰিছিল ইয়াতে দিব। HSLC থাকিলে দি দিব, আৰু ইয়াৰ পাছ কৰা চনটো দি দিব। আৰু HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী কোন কলেজৰ পৰা পাছ কৰিছিল বা কোন স্কুলৰ পৰা পাছ কৰিছিল সেইটো দিব, আৰু পিছফালে এড্ৰেছটো দিব, আৰু আপোনাৰ চনটো ইয়াতে বহাই দিব। তাৰপিছত তলত আহিব, তলত স্ক্ৰল ডাউন কৰি আহিলে তলত আপোনালোকে চাব পাৰিছে যে প্ৰেজেণ্ট অকুপেশ্যন ইফ এনি। প্ৰেজেণ্ট অকুপেশ্যন আপোনালোকে যদি বৰ্তমান কোনো কাজ কৰিছে সেইটো দিব, নহ'লে আনএমপ্লয়ড বুলি দি দিব পাৰে। প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড ইফ এনি, যদি আপোনাৰ যদি আগতে কিবা এপইণ্টমেণ্ট পাইছিল কোনো কামৰ কাৰণে সেইটো দিব, যদি নিদিয়ে তেনেহ'লে ন' বুলি দি দিব। এমপ্লয়মেণ্ট এক্সটেনশ্যন নাম্বাৰ ইয়াতে আপোনালোকে মেনশ্যন কৰি দিব লাগিব। ফেমিলি এনুৱেল ইনকাম এইটো আপোনালোকে আইডিয়া কৰি এটা বহাই দিব পাৰে। তাৰপিছত দি আছে BPL কাৰ্ড, আপোনাৰ কি BPL কাৰ্ড আছে যদি য়েছ, আৰু যদি নাই তেনেহ'লে ন' বহাব। তাৰপিছত আপোনালোকৰ কি টেম্পৰাৰী বা ৰিফাৰেঞ্চ কোনো পাৰ্চন বা টেম্পৰাৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্টত কিবা ছাৰ্ভিচ কৰিছে নেকি, য়েছ হ'লে য়েছ, ন' হ'লে ন'। তাৰপিছত ইয়াতে দিছে NCC ট্ৰেইনিং লৈছিল নেকি, য়েছ হ'লে য়েছ দিব, ন' হ'লে ন' দিব। আপোনালোকৰ ফেমিলি মেম্বাৰে কোনো কি গভৰ্ণমেণ্টত ছাৰ্ভিচ কৰে নেকি, যদি য়েছ হয় তেনেহ'লে য়েছ দিব, যদি ন' হয় তেনেহ'লে ন' দিব। যদি য়েছ হয় আপোনালোকে এইটো ফিল আপ কৰিব লাগিব, আৰু যদি ন' হয় তেনেহ'লে এইটো ফিল আপ কৰিব নালাগে।
তাৰপিছত তলত আহিব স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত এতিয়া আছে ফটোগ্ৰাফ আৰু চিগনেচাৰ। ফটোগ্ৰাফ আৰু চিগনেচাৰে ফটোগ্ৰাফ আপলোড কৰিব কৈছে। ইয়াতে ফটোগ্ৰাফটো হ'ব লাগে 35 কেবিৰ ভিতৰত আৰু ইয়াতে হাইট খুজিছে 250 পিক্সেলৰ পৰা আৰম্ভ কৰি 320 পিক্সেলৰ ভিতৰত আৰু ৱেইটটো খুজিছে 150 পিক্সেলৰ পৰা আৰম্ভ কৰি 250 পিক্সেল। আৰু ফটো আৰু চিগনেচাৰটো কেনেদৰে বনাব সেই বিষয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, সেইটো ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সেই লিংকৰ জৰিয়তে আপোনালোকে যাই পেলাই তাৰে পৰা অতি সহজে বুজি পাব যে কেনেদৰে ফটো আৰু চিগনেচাৰসমূহ প্ৰস্তুত কৰিব পাৰি। যে আপোনালোকে এই কেবিৰ ভিতৰত ফটো আৰু চিগনেচাৰ প্ৰস্তুত কৰিবলৈ সেই ভিডিঅ'টো ডিছক্ৰিপশ্যন বক্সৰ লিংকৰ জৰিয়তে আপোনালোকে চাই ল'ব। লোৱাৰ পিছত আপোনালোকে এতিয়া ফটো চিগনেচাৰ আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে পাছপৰ্ট বহাব। পাছপৰ্টটো বহাব লাগিব আপোনালোকৰ 8টা কেৰেক্টাৰৰ পৰা আৰম্ভ কৰি 12টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। পাছপৰ্ট আকৌ এবাৰ ৰি-এণ্টাৰ কৰিব। ৰি-এণ্টাৰ কৰাৰ পিছত ডিক্লেৰেশ্যন আছে, ডিক্লেৰেশ্যনটো পঢ়ি লৈ ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব। এই ছাবমিট বাটনত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব আৰু আপোনালোকৰ এপ্লাইটো কমপ্লিট হ'ব। আপোনালোকে PDF টো ছেভ কৰি থ'ব পাৰে অথবা আপোনালোকে পিছত গৈ পেলাই সেইটো ডাউনলোড অথবা প্ৰিণ্ট আউট কৰিও ল'ব পাৰে। তেনেহ'লে ভিডিঅ'টো জনাবলগীয়া এইখিনি আছে। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ এই চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।